ইমান দিছিলে বে নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বহুত দিনৰ মূৰত তো আজি এটা ধুনীয়া ঠাইলৈ গৈ আছোঁ এটা ধুনীয়া নতুন ব্লগৰ সৈতে তো বাপ্পা আহিটি দেখা পালোঁ বাপ্পা কেনেকুৱা ৰ'দ দিছে বাপ্পা বৰ মৰি যাম লাগি যায় হে বৰ বয়া ৰ'দ দিছে এই চাওক না কিমান ৰ'দ দিছে এতিয়া আমি ৰাতিপুৱাতে 9:30 মানতে ওলাইছিলোঁ বাপ্পা ৰ'দ নকমে সেইকাৰণে আমি ৰখি ৰ'দক চাই এতিয়া আমাৰ 12টা মান বাজি গ'ল তো আজি আমি গৈ আছোঁ পুৰা দাৰাগাঁও ধুনীয়া নেচাৰেল পৰিৱেশৰ মাজত গৈ আছোঁ এটা তো চাওঁ বাৰু কেনেকুৱা লাগে তো বলক এতিয়া আৰু দেৰি নকৰি অলৰেডি আমাৰ বহুত দেৰিয়ে হৈ গ'ল তো এতিয়া গৈ থাকোঁ আৰু পুৰা হেলমেট পুৰা এটা নতুন গেট আপ লৈ আহি গ'লোঁ বলক চোন বাপ্পাও কেনাই ৰ'দ দিছে সেই ৰ'দত আমি এতিয়া দাৰাগাঁও আছোঁ মোটামুটি আমাৰ ইয়াৰ পৰা মোটামুটি 80 to 70 ভিতৰত হ'ব তো আমি এতিয়া গৈ আছোঁ বলক এইখন হৈছে নৱোদয় ৰঙিয়াৰ এইটো হৈছে নৱোদয়ৰ এৰিয়া এইবিলাক হৈছে নৱোদয়ৰ কেম্পাছ বহুত ডাঙৰ এৰিয়া তো ভিতৰত পিনে বহুত আছে এইটো হৈছে মেইন গেট এইটো হৈছে নৱোদয়ৰ মেইন গেট তো এতিয়া আগৰ পিনে গৈ আছোঁ তো আমি আমি অকণমান জিৰণি লৈ প্ৰায় আমি ঘৰৰ পৰা 35-40 কিলোমিটাৰ আহিলোঁ তো আহি অকণ জিৰাই লওঁ ইয়াতে আমি অকণমান ৰখি আছোঁ বাপ্পা ইমান ৰ'দ চাওক কিমান ৰ'দ দি আছে তো আমি দুজনে আহিলোঁ দাৰাগাঁও বুলি তো আমি এতিয়া অকণমান ৰখোঁ কিবা কানি খাই লৈ আৰু যাত্ৰা আৰম্ভণি কৰোঁ দাৰাগাঁও পিকনিক স্পট পাই গ'লোঁ তো আগত বাইকটো ৰাখি আহিলোঁ আগত বাইকখন থৈ আহিলোঁ তো আগত পিনে বাইক দিব দিয়া নাই ইয়াৰ পৰা তো বহুত দেৰি হৈ গ'ল এক নম্বৰ কথাটো হ'ল যোনে গুগল চিনি নোপোৱা ঠাইত গুগল মেপক বিশ্বাস কৰি আহে সি গ'লে আমি মেপক বিচাৰি মেপেহে আমাক বিচাৰিব লগা হৈছে এনেকুৱা হৈছে মানে ক'বাৰ সেই ৰাস্তা মানে ইমানেই ভুল কৰি আছে ক'বাৰ পৰা আমি মোটামুটি 1:30 মান পাব লগা ঠাইত এতিয়া 2:30 বজাত এই দাৰাগাঁও পাই গ'লোঁ তেতিয়া আগৰ পিনে খোজকাঢ়ি আছোঁ আৰু বাইকখন থৈ আহিছোঁ তো আগৰ পিনে চাওঁ বলক আমি ফাইনেলি দাৰাগাঁও পাই গ'লোঁ এতিয়া আমি ইয়াত আহি পালোঁ তো বহুত ভোক লাগিছে আমি ফাইনেলি আমি 2:30 বজাত 3টা মান বাজিল তো পাই গ'লোঁ বহুত ভোক লাগি আছে তো কিবা কানি লৈ আহিছোঁ খাই লৈ অলপ মস্তি কৰি চাওক গুচি যাওঁ অলপ খাই লওঁ বহুত ভোক লাগি আছে অৱশেষত আমি এতিয়া পাই গ'লোঁ তো অলপ খাই লৈ এনজয় কৰোঁ বলক কি আমি কৰোঁ দেখাই আছোঁ আপোনালোকে মাত্ৰ চাই থাকিব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে ছাবস্ক্ৰাইবটো কৰিব আগলৈ ধুনীয়া ভিডিঅ' মই আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম তো আজি ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ তো আপোনালোকে মাত্ৰ চাই থাকিব তো পৰঠা খাই আছোঁ পুৰা টেষ্টি তো খাই পিনে গৈ আছোঁ আৰু পিনে আগত বহুত পিকনিক খাইছে আগৰ পিনে সেই পিনে যাম মজা ধুনীয়া পিছল আছে বহুত তো এইটোৱে হৈছে দাৰাগাঁও এবাৰ নাজাৰাটো চাই লওক কেনেকুৱা মজা হয় বা পানী যে কি ধুনীয়া চাফা বহি ল'লোঁ এবাৰ এই চাই লওক এনজয়
কি পিছলে বে তো মজা তো এই পানীৰ মাজত আমি অলপ ধুনীয়া চাফা পানী কিন্তু শিলটো বহুত পিছল আছে কিবাকে পিছলি গ'লে বহুত দুখ পাম আৰু পৰি গ'লে মই যেনেকুৱা পিকনিক স্পট ভাবিছিলোঁ মোৰ ভবাতকৈ বহু বেছিয়ে ধুনীয়া আছে তো চাৰিওপিনে পাহাৰ মাজতে পিকনিক স্পটটো তো নৱেম্বৰ ডিচেম্বৰত ইয়াতে বহু মানুহ হয় পিকনিক খাব এইখিনি ঠাই এৰি আহিলোঁ তো আগৰ পিনে গৈ আছোঁ কেনে দস্তি ভাল ভাল মজা লাগিছে মজা না তইতো ভবা নাছিলি এনেকুৱা ঠাইত আহিম বুলি সেইকাৰণেতো আহোঁতে ইমান দূৰ হাল্লা কৰিছিলি ইমান দূৰ তো ইমান দূৰৰ ফিল্ডটো কেনে পুৰা মজা না যিমান আহোঁতে যিমান টাইম লাগিছে এখানি 10 মিনিটতে সেই সময়খিনি যাতে পাৰি গ'ল না কি তো এতিয়া আগৰ পিনে গৈ আছোঁ আগত পিকনিক খাই আছে বেছি নাই 4খনমান আছে চাগে পিকনিক তো আগৰ পিনে অলপমান যায় তো ইয়াতে সামৰি মাৰি আগৰ পিনে অলপ গৈ আছোঁ আমি আমাৰ ঘৰত দিছে ঘৰৰ পৰা আহিলোঁ তো আমি এতিয়া বহু গধূলি হৈ আছে 4:30 বাজি গ'ল তো আমি ৰঙিয়া যাব লাগিব তো আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ এতিয়া আমি গৈ থাকোঁ কেনে লাগিল ভাল লাগিল মজা না মজা তো আমি বহু কিবা কিনি খাই দিলোঁ ইয়াতে তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো কেনে পালে জনাব তো আশা কৰোঁ ভিডিঅ'টো ভাল পাব তো নেক্সট আৰু ইয়াতকৈ ধুনীয়া ঠাই এটাত যাব চেষ্টা কৰিম তো আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব যদি নতুন হয় ছাবস্ক্ৰাইবটো কৰি দিব আগলৈ নতুন ভিডিঅ' পাই থাকিব আজিলৈ বাই বাই টাটা কিমান হেলনি এই কিনাৰৰ পৰা আহি আছোঁ আমি এতিয়া ওপৰত উঠি আহি আছোঁ ওপৰত ধেৰ মজা ৰাস্তা এই ওপৰত ৰাস্তাটো কিমান ওপৰত আছে তো ইয়াৰ কাৰণে চাগে ইয়ালৈ গাড়ী আনিব নিদিয়ে আমি গাড়ীখন বহুত আগতে ৰাখি থৈ আহিছোঁ গাড়ী আনিব নিদিলে তো ইয়াতে আমি এতিয়া খোজকাঢ়ি আছোঁ